Hi everyone, food liftot আকৌ লৈ আহিছো আন এটা ইন্টাৰেষ্টিং ৰেচিপি ভিডিঅ'। আজি আমি বনাম মাংস নৰসিংহৰ পাতেৰে। ইয়াৰ বাবে আমাক কি সামগ্ৰী লাগে চাই লোৱা আহক। ইয়াতে মই নৰসিংহৰ পাত লৈ লৈছো আৰু এয়া নৰসিংহৰ পাত ধুই আমি গ্ৰাইণ্ড কৰি পিউৰি বনাই ল'ব লাগিব। এইবাৰ এখন কেৰাহী গৰম হ'বলৈ দিছো আৰু ইয়াতে আমি ব্যৱহাৰ কৰিলো তেল। ইয়াতে পৰিমাণত 5 চামুচ তেল হ'ব। যিহেতু এটো ননষ্টিক কেৰাহী হয় সেইবাবে কম তেল ব্যৱহাৰ কৰিলে হৈ যায়। তেল গৰম হোৱাৰ পাছত আমি ইয়াতে পিয়াজ ব্যৱহাৰ কৰিলো। মই এটা ডাঙৰ সাইজৰ পিয়াজ কাটি পেলাই ইয়াতে ব্যৱহাৰ কৰি দিছো আৰু খুব ভালদৰে আমি পিয়াজ ভাজি ল'বলৈ লাগিব। মনত ৰাখিব যে পিয়াজখিনি অকমান ডাঠকৈ অকমান কাঢ়াকৈ ৰঙচুৱা হ'লে ভাজি ল'ব লাগিব। তেতিয়ালৈ বন্ধুসকল এটা বাটি লৈছো আৰু ইয়াতে ব্যৱহাৰ কৰিলো নিমখ সোৱাদ অনুসৰি, দিলো হালধি দিয়াৰ পাছত আমি ইয়াতে ব্যৱহাৰ কৰিলো জিৰা গুৰি আৰু জিৰা গুৰি দিয়াৰ পাছত ইয়াতে আমি ব্যৱহাৰ কৰিছো মিট মছলা। মিট মছলা অপচনেল হয়, নিদিলেও কোনো কথা নাই। আৰু এইবাৰ আমি ইয়াতে পানী ব্যৱহাৰ কৰি পেলাই খুব ভালদৰে আমি মিক্স কৰি দিম। এ দেখিবলৈ পাইছে এই পেষ্টটো এনেকৈ বনাই ল'ব লাগে মছলাৰ। এইবাৰ আমাৰ পিয়াজখিনি খুব ভালদৰে ভজা হৈ গৈছে। এ দেখিবলৈ পাইছে খুব ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে। আৰু এইবাৰ আমি ইয়াতে ব্যৱহাৰ কৰিম আদা, ৰসুন, নহৰু আৰু জলকীয়াৰ পেষ্ট। আদা, ৰসুন আৰু জলকীয়াৰ পেষ্ট ইয়াতে ব্যৱহাৰ কৰি দিছো আৰু খুব ভালদৰে আমি লৰাই দিছো যাতে পেষ্টখিনি তেলৰ লগত মিহলি হৈ যায়। আৰু এইবাৰ আমি ইয়াতে ব্যৱহাৰ কৰি দিম আমি বনাই লোৱা পেষ্ট। এয়া যোনটো আমি বনাই লৈছিলো পেষ্ট হেতু ইয়াতে ব্যৱহাৰ কৰি দিলো আৰু খুব ভালদৰে আমি মিক্স কৰি দিম। মিক্স কৰি পেলাই ভজা যাব লাগিব। ভজা যোৱাৰ পাছতহে আমি বাকি প্ৰসেছটোলৈ যাবলৈ পাৰিম। সেইবাবে খুব ভালদৰে আমি 2 পৰা 3 মিনিট ভাজি ললো। এ দেখিবলৈ পালে আৰু ইয়াতে ঢালি দিলো আমি আমাৰ মাংস। এয়া আধা কিলো মাংস হ'ব। ইয়াতে আমি ঢালি দিলো। ঢালি পেলাই খুব ভালদৰে লৰাই দিছো। বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। যেহেতু আপোনালোকে জানে মই প্ৰত্যেক সপ্তাহতে নতুন ভিডিঅ' লৈ আহো। আপোনালোকে বেল আইকন প্ৰেছ কৰিলে ভিডিঅ'টো সকলোতকৈ আগত চাবলৈ পাৰিব। এতিয়া 15 মিনিট সময়লৈ আমি খুব ভালদৰে মাংসখিনি ভাজি ল'বলৈ লাগিব আৰু মাংসখিনি ভজা হোৱাৰ পিছত আগৰ প্ৰসেছটোলৈ যাম। এয়া ঢাকনি মাৰি পেলাই থৈ দিলো। 15 মিনিট পাছত এ দেখিবলৈ পাইছে মাংস খুব ধুনীয়াকৈ ভজা গৈছে আৰু অলমোষ্ট 75% মাংস ভজা গৈছে। আৰু এইবাৰ আমি ইয়াতে ব্যৱহাৰ কৰিব লাগিব টমেটো পিউৰি। টমেটো পিউৰি মই ইয়াতে বিলাহী এটা মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি লৈছো। আপোনালোকে টমেটো যোনটো কেচাপ থাকে হেতু ব্যৱহাৰ কৰিবলৈ পাৰে। আৰু আমি এবাৰ খুব ভালদৰে মিক্স কৰি দিম। টমেটো কেচাপ ব্যৱহাৰ কৰিলে আপোনালোকে অকমান পাছত ব্যৱহাৰ কৰিব কাৰণ হেতু অলৰেডি কুকড হৈ থাকে। যেহেতু এতে মই কেঁচা বিলাহী ব্যৱহাৰ কৰিছো সেইবাবে অকমান আগতে দি দিছো। এবাৰ ঢাকনি মাৰি থৈ দিলো 10 মিনিটৰ বাবে। 10 মিনিটৰ পাছত এয়া দেখিবলৈ পাইছে খুব ভালদৰে আমি লৰাই দিছো। এয়া লৰাই দিয়াৰ পাছত আমি ইয়াতে এবাৰ ব্যৱহাৰ কৰিব লাগিব নৰসিংহৰ যোনটো আমি পিউৰি বনাম বুলি কৈছিলো সেই পিউৰি বনাই পেলাই আমি ইয়াতে ব্যৱহাৰ কৰি দিম। আপোনালোকে নৰসিংহৰ পাতৰ লগত মিক্সাৰ গ্ৰাইণ্ডাৰত ধনিয়া পাত যোনটো থাকে কেঁচা ধনিয়া পাত হেও ব্যৱহাৰ কৰিবলৈ পাৰে। হেও খুব ধুনীয়া লাগে। বন্ধুসকল, আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই পেলাই ভাল লাগে ভিডিঅ'টো প্লিজ লাইক এটা কৰি দিব। এইবাৰ আমি ইয়াতে ব্যৱহাৰ কৰিব লাগিব পানী আপোনালোকে যোনটো পৰিমাণে আপোনালোকে জুলখিনি বনাবলৈ বিচাৰিছে হেতু পৰিমাণে ব্যৱহাৰ কৰিব। ইয়াতে মই 1 কাপ পানী দিছো আৰু খুব ভালদৰে উতলিব দিম। যেহেতু মাংস খুব ভালদৰে সিজি গৈছে সেইকাৰণে পানীৰ পৰিমাণ মই কমকে দিছো। আপোনালোকে আপোনালোকৰ হিচাপত পানীৰ পৰিমাণটো দি দিব। এতিয়া আমি 10 মিনিটৰ বাবে খুব ভালদৰে সিজাই লম আৰু ইয়াতে আমি ব্যৱহাৰ কৰি দিছো গৰম মছলা। এয়া গৰম মছলা ব্যৱহাৰ কৰাৰ পাছত আমি 5 পৰা 10 মিনিট ভালদৰে থৈ দিম আৰু তাৰ পাছত আমাৰ ৰেডি হৈ যাব নৰসিংহৰ পাতৰ লগত মুৰ্গীৰ মাংসৰ কাৰী। এয়া আমাৰ ৰেডি হৈ গ'ল। আমি এবাৰ গেছৰ ফ্লেমটো বন্ধ কৰি দিম আৰু সাৰ্ভ কৰিবলৈ সম্পূৰ্ণ ৰেডি হৈ গ'ল। আশা কৰিলো আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল।